মন এনেকুৱা বস্তু আমাৰ মনটো ইমান চঞ্চল কানেকশ্যন নহ'লে চকুৰ পৰা অকণমান আঁতৰত গ'লেই কথা পাতে মনটো ইমান চলনাময় এতিয়া ভাগৱত ধৰ্মৰ কি বাৰু হিংসা আৰু কপটতা শূন্য হিংসা আৰু কপটতা শূন্য অন্তৰখনতে ভাগৱত ধৰ্ম আছে যাৰ অন্তৰত হিংসা আছে যাৰ মনৰ মাজত কপটতা আছে যাৰ ভাৱনাৰ মাজত গাঁঠি আছে সেইজনে কোটি জন্ম ভাগৱত শুনিলেও ভাগৱতৰ কৃপা নাপায় বৰ ডাঙৰ কথা আকৌ অৰ্থাৎ এক বিন্দু কেৰাচিন তেল যদি পৰে গাখীৰত গাখীৰ নষ্ট হৈ যাব এই কথাটোকে বুজাইছে আমাৰ কেৰাচিন তেল হ'ল অহংকাৰ কেৰাচিন তেল হ'ল অভিমান কেৰাচিন তেল হ'ল আমাৰ মনৰ মাজত থকা অবিদ্যাসমূহ এইটোৱে হ'ল সকলোতকৈ ডাঙৰ কথা গতিকে আমাক সেইকাৰণে প্ৰথমতে ভাগৱতে কৈছে হিংসা কপটতা শূন্য এখন অন্তৰতহে ভাগৱতৰ ভক্তি ভাগৱতৰ জ্ঞান বিৰাজ কৰে যদি অন্তৰখন শুদ্ধ নহয় অন্তৰখন পবিত্ৰ নহয় অন্তৰৰ মাজত যেতিয়া অহংকাৰ অভিমান থাকে তেতিয়াহ'লে আমাৰ এই ভাগৱতৰ জ্ঞানবোৰ ভাগৱতৰ ভক্তিবোৰ আমাৰ হৃদয়ৰ মাজত কেতিয়াও বিকশিত নহয় এটা দ্বিতীয় শ্লোকটোৱে কৈছে ধৰ্ম প্ৰযোজিত কৈতৱ হত্ৰ পৰম নিৰ্মোচ্চাৰণম সতাম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়ন্মূলনম অৰ্থাৎ তিনি তাপৰ পৰা পৰিত্ৰাণ কৰা এই ভাগৱতী ভক্তি বেদৰ পৰম সত্য ভাগৱতত বৰ্তি আছে আৰু বেদৰ ভাগৱতৰ বৰ্তি থকা পৰম সত্য আমাৰ তিনি তাপ আধিদৈৱিক আধিভৌতিক আৰু আধ্যাত্মিক এই তিনি তাপৰ পৰা মুক্ত কৰে এই ভাগৱতে এটা বেদৰ যিবিলাক নেকি যজ্ঞ বেদৰ যিবিলাক নেকি কৰ্ম বেদৰ মহান মহান দান মহান মহান যজ্ঞৰ মহান মহান কৰ্মৰ ফল এই ভাগৱত ধৰ্মত সোমাই আছে কেলে এই ভাগৱত ধৰ্মটো কি অতিথি সেৱা এটা বেদত অতিথি সেৱাটো নাই দানটো আছে তপস্যা আছে বেদত যজ্ঞ আছে এইবোৰ মহান মহান কৰ্মবোৰ আছে উঠা বহাবিলাক কৰি নাথাকিবচোন মনটো শান্ত কৰক এতিয়া এইফালে চাওক মনটো শান্ত কৰ উঠা বহা কৰি নাথাকিব এইবোৰ কথা পৰমাৰ্থ কথা এইবোৰ কথা বুজিবৰ কাৰণে মহান মহান সন্তসকলেও বুজিবলৈ টান হয় নহ'লে কাহিনীবোৰ ক'লে মনোৰঞ্জন ক'লে মনৰ ভাল লগা কথাবোৰ কৈ গ'লে কামত নাহিব এতিয়া ইয়াৰ পাছতে কোনোবা উঠা বহা নকৰিম নহ'লে আমিও উঠা বহা কৰিম তেতিয়া অসুবিধা হ'ব এতিয়া আমাক এই কথাটো বুজাইছে যে এজন বুজোৱা কামটো কিমান টান কাম যে এজন অতিথি সেৱা যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞতকৈও মহাফল আছে এইটো বুজাবলৈ কিমান টাইম লাগিব এজন আজি আপোনাক সবে যজ্ঞ কৰিব নোৱাৰে যজ্ঞৰ মন্ত্ৰ পাঠ কৰিবৰ কাৰণে তেনেকুৱা ব্ৰাহ্মণ নাই কেলে সংস্কৃতৰ মন্ত্ৰ হ'ল দেৱভাষা যেতিয়াৰ পৰা জিভাত চাধা খাবলৈ ধৰিলে চুৰত খাবলৈ ধৰিলে যেতিয়াৰ পৰা মিছা কথা ক'বলৈ ধৰিলে সংস্কৃতটো দেৱমন্ত্ৰ ক'ত উচ্চাৰণ হ'ব যিহপা মান্ধপাত খাই সেইখন জিভাত সংস্কৃতৰ শব্দ উচ্চাৰণ হ'ব জানো প্ৰভু নহ'ব নহয় আৰু যিমান মিছা কথা কওঁ সৰস্বতী থাকিব জানো জিভাত কেতিয়াবাই পলাই পত্তং দিছে সেইকাৰণে আমাক শিকাইছে এতিয়া আমাৰ গতি হ'ল অন্য এটাই মাত্ৰ গতি আছে হৰে নাম নামৈব কেৱলম কলৌ নাস্তেইব গতিৰ অন্যথা অৰ্থাৎ নামত তৰিব লাগিব আৰু নামত যদি নতৰে তেতিয়াহ'লে আৰু তৰিবলৈ উপায় নাই এতিয়া বহুতে আকৌ এই কথাটো আকৌ বেলেগকৈ নিব যে সকামৰ নাম নেকি সকামৰ নামত তৰিবলৈ নহয় তৰা নাম হ'ল নিজা এই নামে নাম আছে আৰু নাম
সহস্ৰ নামে খাতে যাৰ পাছে, আৰু সেইটো নিজ নাম কৃষ্ণ 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 ৰাম 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 ৰাম। প্ৰত্যেক দিনাই 50,000 নাম বা 1 লাখ নাম ল'ব লাগিব। আৰু যেতিয়া 50,000 বা 1 লাখ নাম ল'ব, এদিন সেই নামে আপোনাৰ ভিতৰত প্ৰৱেশ কৰিব, আৰু সেইদিন উশাহ আৰু প্ৰশ্বাসত নাম হৈ যাব, আৰু সেই নামেহে আপোনাক মোক তৰাব। সকাম খোৱা নামটোত নতৰাই আকৌ, সেইটো এটা বেলেগ বস্তু। এতিয়া এই কথাটোকে কৈছে অতিথি। অতিথি মানে কি? আলহী মানে কি? এই কথাখিনি বুজিব লাগিব। আলহীয়ে খাবলৈ আহে, অতিথিয়ে দিবলৈ আহে। অতিথি দেখা ভগৱান। এতিয়া আলহীয়ে খবৰ দি আহে যে অহা ৰবিবাৰে তোমালোকৰ ঘৰলৈ আমি পৰিয়ালটো গৈ আছো, এইটো আলহী। কেলে খবৰ দি আহে আলহীয়ে? যে যোগাৰ কৰি থবা। আৰু অতিথি মানে কি? তিথি বাৰ সময় অসময় নোহোৱাকৈ অকস্মাৎ যিজন আপোনাৰ ঘৰলৈ আহিব, আপুনি কল্পনা নকৰাকৈ, আপুনি নভবাকৈ, এইজন সাক্ষাৎ ভগৱানৰ ৰূপ, এইটো অতিথি। এতিয়া সেই ভাগৱত ধৰ্মই কি কৈছে? অতিথি সেৱা আৰু আলহী সেৱা। আলহী মানে কি? যিমান আছে আপোনাৰ 3-4 বিধ গোটাব লাগিব, নামটো নকওঁ এইখন এখনৰ পৰা, কি কি গোটাব লাগে সেইখিনি গোটাব লাগিব। আপুনি ঠিককৈ খুৱাব লাগিব। আকৌ যোৱাৰ টাইমত আপোনাৰ ফুলদানি এটাও লৈ যাব, নহ'লে আকৌ কিবা এটা ভাল লাগিলে সেইটোও লৈ যাব। যাব নাই? 1,500 মান টকা খাই যাব। আপুনিও চিন্তা, বা 1,500 মান টকা খালেও। আকৌ তেওঁলোক যেতিয়া পদূলিলৈকে আগবঢ়াই গ'ল, আপুনি আগবঢ়াবলৈ গ'ল, যোৱাৰ টাইমত আপুনি আস্তেকে ক'ব, অহা সোমবাৰে কিন্তু আমি যাম আৰু পৰিয়ালটো। সিদিনা ডাবুল খুৱাব লাগিব। অৰ্থাৎ আলহী তেনেকুৱা বস্তু। সেইকাৰণে আলহীত খোৱা লোৱা পায়। এতিয়া ধৰি লওক গাঁৱলৈ কোনোবা এজন অতিথি আহিলে, ভাগৱত ধৰ্ম কি? একেবাৰে বয়োবৃদ্ধ এজন, বয়সস্থ মানুহ এজন গাঁৱলৈ, আপুনি চিনি নাপায়। দেখাৰ লগে লগে আপোনাৰ মনটো দ্ৰৱিত হ'ব লাগিব। ইমান বয়সস্থ এজন ভকত ক'ৰ পৰা আহিলে? আপুনি দৌৰ মাৰি যাব লাগে, অ দেউতা ৰ'বচোন, ৰ'ব দেউতা, আপুনি ক'ৰ পৰা আহিলে? ইমান ৰ'দত, ইমান গৰমত ক'ৰ পৰা আহিলে বাৰু? আহকচোন, আহক আমাৰ গৃহলৈ আহক, আমাৰ গৃহলৈ আহক। আহিলে, আপোনাক লৈ আনিলে, ভৰি হাত ধুৱালে, ঘৰলৈ লৈ গ'ল। ফেন আছে যদি ফেন লগাই দিয়ক, নাই যদি বিচনী এখন মাৰি দিয়ক, মাৰি দি পানী এগিলাচ আনি দিয়ক। দেউতা, আপুনি ইমান বয়সত ইমান ক'তনো আহিছিলে? ইমান ঘৰৰ খা খবৰ লওক। আপোনাক দেখি মোৰ দেউতালৈ মনত পৰিছে। আপোনাক দেখি মোৰ আজি মনটো দেউতালৈ মনত পৰিছে। মোৰ দেউতাৰ ভাৱ আনি দিছে আপুনি। আপুনি ইমান উপকাৰ কৰিলে মোক, ঘৰখনে পবিত্ৰ লাগিছে। যি পাৰে কিবা এটা খুৱাওক, খোৱাৰ মেলত পাছত গৈ বাটলৈকে উলিয়াই থওক, আৰু কওক, দেউতা আকৌ আহিব দেই, আপুনি অহাৰ কাৰণে আজি বৰ ভাল লাগিলে। আজি যেন ঘৰখন মোৰ পবিত্ৰ হৈ গ'ল, মোৰ মনটো হাত পৰি গ'ল। এইটো অতিথি সেৱা। এই অতিথি সেৱাই হ'ল ঈশ্বৰ সেৱা। এই অতিথি দৰ্শনে হ'ল ঈশ্বৰ দৰ্শন। এইটো কোনে কৈছে? এইটো মহাভাৰতত কৈছে। ভগৱান কৃষ্ণৰ যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰৰ শেষত যেতিয়া যজ্ঞ পাতিছিলে যুধিষ্ঠিৰে, আৰু সেই যজ্ঞৰ শেষত, অশ্বমেধ যজ্ঞৰ শেষত, তেতিয়া যুধিষ্ঠিৰে ভগৱান কৃষ্ণক সন্মুখত লৈ এই কথাখিনি আলোচনা কৰিছিলে যে, কৃষ্ণ, বহুত আনন্দ লাগিলে, বহুত ভাল লাগিলে, মই তৃপ্ত হৈ গ'লোঁ। মোৰ যজ্ঞত ৰজা মহাৰজা প্ৰজা সকলো আহি আপ্যায়ন কৰি তেওঁলোক ইমান আনন্দিত হৈ গ'ল, মোৰো আনন্দ লাগিলে। ইমান সুন্দৰ এটা ডাঙৰ যজ্ঞ পাতিলোঁ মই। তেতিয়া তলত নেউল এটা আছিলে, আৰু নেউলটোৱে ক'লে, মহাৰাজ, আপোনাৰ যজ্ঞটো এঘৰ দৰিদ্ৰ মানুহে এজন ব্ৰাহ্মণ ভজন কৰাৰ সমান নহ'ল। এঘৰ দৰিদ্ৰ গৃহস্থীয়ে এজন ব্ৰাহ্মণক যি ব্ৰহ্ম ভোজন কৰাইছিলে মাঘ মাহৰ, সিমান ডাঙৰ আপোনাৰ যজ্ঞটো নহ'ল। লগে লগে যুধিষ্ঠিৰৰ মুখখন ক'লা পৰি গ'ল।
আৰু তেতিয়া ভগৱান কৃষ্ণক সুধিলে, কৃষ্ণ বোলে তেওঁহে জানিব। আৰু তেওঁৰ ওচৰতে সুধিলে, বোলে তুমি কোৱাচোন বাৰু কি হ'ল? বোলে এই যি গৃহস্থী ঘৰখনে যে ব্ৰাহ্মণজনক ব্ৰহ্মভোজন কৰাইছিলে, দুজন খুৱাব নোৱাৰে, ইমান দৰিদ্ৰ, খুজি খায়। আৰু সেইজনে য'ত হাত মুখ প্ৰক্ষালন কৰিছিলে, হাত ধুইছিলে, তাত মই বাগৰ মাৰি দিলোঁ, মোৰ আধা নোম সোণৰ হৈ গ'ল। আৰু তোমাৰ তাত কিমান বাগৰিলোঁ, কত ছাল বাকৰি গ'ল, এডাল নোম সোণৰ নহ'ল। যে ভগৱান কৃষ্ণক সুধিছিলে, কৃষ্ণ বোলে দাদা তোমাৰ এইটো হ'ল পাপ খেদোৱা যজ্ঞ, সকামী যজ্ঞ। সকামীত প্ৰশংসা আছে, সকামীত অভিমান আছে, সকামীত আত্মশ্লাঘা আছে। সকামী, সেইকাৰণে সকামী অৰ্থ হ'ল কৈ ফুৰে মানুহক, মই এনেকুৱা খুৱাইছোঁ, মই অমুক কৰিছোঁ, মই তমুক কৰিছোঁ, মই অমুকক সহায় কৰিছোঁ, মই তমুকক, যাৰ কাৰণে পুণ্য নষ্ট হৈ যায়, আগৰ পুণ্য। সেইকাৰণে আমাক কৈছে ভাগৱত ধৰ্ম কলিত শ্ৰেষ্ঠ ধৰ্ম। ৮০ বছৰীয়া যিমানবোৰ বৃদ্ধ আছে, এখন তীৰ্থ হৈ যায়। কোনো তীৰ্থত যোৱাৰ কোনো প্ৰয়োজন নাই, হাজাৰ লাখ টকা খৰচা কৰি ৮০ বছৰীয়া দেউতাসকলক প্ৰত্যেক দিনত নোৱাৰিলেও মাহত এবাৰ গৈ চৰণ সেৱা কৰক, আপোনাৰ পুণ্যৰ প্ৰয়োজন নাই। আৰু বেলেগকে আপোনাৰ ঘৰত পিতৃ মাতৃ আছে, ৰাতি পিতৃ অকলে শুইছে এটা ৰুমত, আপুনি আপোনাৰ পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, আপুনি অন্তত ৰাতি আহি ভাত মুঠি খাই পিতৃৰ ঘৰ ৰুমলৈ সোমাওক, পিতৃৰ ৰুমলৈ। এইটো ভাগৱত ধৰ্ম। আৰু পিতৃৰ ভৰি চৰণ মৰ্দন কৰক, ভৰিখন পিটিকি দিয়ক, ৰাজহাড় পিটিকি দিয়ক, দেউতাৰ লগত কথা পাতক, কিবা অসুবিধা হৈছে নেকি, বুঢ়া মানুহ যে অন্তত ভৰি হাত পিতৃৰ, যেতিয়া পিতৃয়ে ক'ব দেৰি হ'ল যা শুই থাকগে, তেতিয়া আপুনি যাওক। এয়া ভাগৱত ধৰ্ম। বেলেগকৈ আৰু ঈশ্বৰৰ সেৱা আপুনি কৰিব নালাগে, ইয়াতকৈ ঈশ্বৰৰ সেৱা আৰু পৃথিৱীত নাই। কিন্তু আপুনি কি কৰে, যাই জানো যে বয়সস্থ পিতৃ এটা ৰুমত শুই আছে, আপোনাৰ লগত পত্নী থাকে, আপোনাৰ লগত পুত্ৰ থাকে, আপোনাৰ লগত পৰিয়ালটো আছে, আপুনি তাত শুই আছে, দেউতা কাৰ লগত আছে? এবাৰ খবৰ লৈ জানো? এইটো আজি শিকাইছে আপোনাক। হ'ব এজনী বোৱাৰী, আপোনাৰ প্ৰথম দায়িত্ব কি? শহুৰ শাহু সেৱা। যি শহুৰ আৰু শাহুৱে আপোনাৰ স্বামীক দিছে, যি স্বামী আপোনাৰ ক্ষীৰৰ সেন্দুৰ দিছে, যি স্বামী আপোনাৰ গৰ্ভত এটা সন্তান দিছে, আপোনাক মাতৃত্বৰ সোৱাদ দিছে, যাৰ ভেটিত আপুনি আজি ঘৰখন পাতিছে, সেইজন শহুৰ শাহুৰ আপোনাৰ দায়িত্ব আছে নে নাই? এইটো কথা কোনে কৈছে? উৰ্মিলা মায়ে কৈছে। উৰ্মিলা, লক্ষ্মণৰ পত্নী উৰ্মিলা, লক্ষ্মণক জ্ঞান দিছে। স্বামী আপুনি যাওক, 14 বছৰহে, 14 বছৰ এদিন গুচি যাব, আপুনি মোৰ কথা চিন্তা নকৰিব, মই মাত্ৰ সুযোগ দিয়ক। যি শহুৰ শাহুৰ পৰা তোমাৰ নিচিনা স্বামী পাইছোঁ, আৰু সেই শহুৰ শাহুৰ মই 14 বছৰ সেৱা কৰিম, 14 বছৰ তেওঁলোকৰ সেৱা কৰিম, তাৰ পাছত এদিন আকৌ তুমি ঘূৰি আহিবা। এইবোৰ ভাৰতীয় শিক্ষা, এইবোৰ আমাৰ আধ্যাত্মিক জীৱনৰ শিক্ষা, এইবোৰ কথা কৈছে। এইবোৰ আমি কৰিব পাৰোঁ। এতিয়া ডাঙৰ যজ্ঞ কৰিব পাৰিব জানো? নোৱাৰে। এইবোৰ কিন্তু পাৰোঁ। আৰু সেইকাৰণে আজিৰ ভাগৱতে আমাক এইটো জ্ঞান দিছে, অতিথি দেৱ ভৱ। অতিথি কাৰণে এতিয়া আই মাতৃসকলে আজিকালি অতিথিটো ভাল নাপায় বাৰু। কেলে ভাল নাপায়? চব আজিকালি মোবাইলত ব্যস্ত। এতিয়া মোবাইলত চাই আছে চিৰিয়েল, সেই সময়ত কোনোবা গাঁৱৰ এজন অতিথি গ'লে গালিহে খাব। এই বুঢ়া মানুহবিলাকৰ কাম নাই, যেতিয়া তেতিয়াই আহিবলৈ অমুক তমুক, এইবোৰহে হ'ব। কিন্তু সেইটো নহয়। আজি আপোনাক সবক এই জ্ঞানটো ভাগৱতে দিছে যে আপোনাক সবে আজিৰ পৰা সদায় মনত ৰাখিব, এই চোতাল যে ঝাৰু মাৰে, পদূলিলৈকে ঝাৰু মাৰিব লাগে। পদূলি ঝাৰু মাৰেনে নাই আপোনাক সবে? মাৰেনে? আচ্ছা, পদূলি ঝাৰু মাৰোতে কি ভাবে, কি কয়, কি আশা কৰে? এইটো নাজানে না? পদূলি ঝাৰু মাৰোতে সদায় আশা কৰিব লাগে, হে ভগৱান
আমাৰ গৃহলৈ এজন অতিথিয়ে পঠিয়াই দিবা প্ৰভু। আমাৰ ঘৰখনত দুখবোৰ যাতে দূৰ হয়। অতিথি সেৱা নহ'লে এখন শ্মশান খালী। যিখন ঘৰত অতিথি নাযায়, যিখন ঘৰত অতিথি সেৱা নাই, সেইখন ঘৰক মানে শ্মশান খালী বুলি কৈছেগৈ। তাত কোনো পুণ্য নাথাকে, তাত কোনো আধ্যাত্মিক সুখ নাথাকে। সেইকাৰণে পদূলি যে সুন্দৰকৈ সাৰে আৰু পদূলি সাৰোঁতে সেই ভাৱনাটো আনিবলৈ যে প্ৰভু অতিথি এজন পঠিয়াবা প্ৰভু, অতিথি সেৱাটো, এই কথাটোৱে আজিৰ পৰা আপোনাক সবে আচৰিত পাব। আমি যে ক'ৰবাত যাওঁ, ওচৰৰ মানুহে কেতিয়াবা কান্দি যায় যে প্ৰভু নামঘৰৰ ওচৰত আমাৰ ঘৰবোৰ ইমান ঘৰ আছে, আপুনি ইমান দূৰত কেনেকৈ থাকে? ইমান দূৰত কোনোবা এজনে থাপ মাৰি আপোনাক লৈ যায় যে নামঘৰত কিমান থাকে। অৰ্থাৎ চবৰ ঘৰত অতিথি নাযায়, মনত ৰাখিব। কেলে কল্পনা কৰা নাছিলে ভগৱান কৃষ্ণ বিদুৰৰ ঘৰত থাকিব। দুৰ্যোধনে কিমান বৰ আয়োজন কৰিছে কৃষ্ণ থাকিব, কিন্তু ভগৱান কৃষ্ণ বিদুৰৰ ঘৰলৈ গ'ল। সেইকাৰণে আজিৰ পৰা আপোনাক সবে পদূলি, বহুতে আকৌ অতিথিক ভয় কৰে, ভয় কৰা সকলে নাসাৰিব, নক'ব আকৌ যে ভগৱানক খাটিব অতিথি দেৱ ভৱ। অতিথি যাৰ ঘৰত যায় বহুত পাপ, বহুত কষ্ট, বহুত দুখ লৈ যায় মনত। অৰ্থাৎ গংগাই ভয় কৰিছিলে যে প্ৰভু পতিত পাৱনী শক্তি দিলা, কোটি কোটি পাপী আহি মোক স্নান কৰিব, পাপৰ বজা জানো মই বব পাৰিম? তেতিয়া ভগৱানে কৈছে অকল পাপীয়ে নাহে, তাত মহাভাগৱত আহিব আৰু এই মহাভাগৱতে তোমাৰ সমস্ত পাপ দূৰ কৰিব। ঠিক আপোনাৰ মোৰ ঘৰত জানি নাজানি আমি বহুত অপৰাধ কৰোঁ, কৰিব নালাগা কাম আমি বহুত কৰোঁ, খাব নালাগা বহুত বস্তু খাওঁ। সেইকাৰণে গৃহস্থীৰ দোষবোৰ, কুটিবোৰ, গৃহস্থীৰ অপৰাধবোৰ অতিথিয়ে দূৰ কৰে। অতিথিয়ে, ভগৱান কৃষ্ণৰ এটা নাম হৰি। কেলে হৰি? ভকতৰ পাপবোৰ হৰণ কৰে কাৰণে তেওঁৰ নাম হৰি। অৰ্থাৎ তেওঁৰ ভক্তৰ যিবোৰ পাপ কৰে, নাজানি ভক্তই কিছুমান পাপ নকৰে জানো প্ৰভু? এই আপোনাৰ আমাৰ পাপবোৰ তেওঁ গুচাবৰ কাৰণে নাম ধৰিছে হৰি। গতিকে আপোনাক মোকো এই কথাটো কৈছে। এতিয়া তাৰ পাছতে তৃতীয় শ্লোক, নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদম হৃতদব সংযুক্তম পিবতং ভাগৱত ৰসমালয়ম মুহুৰ্হু ৰুচিকা ভুবি ভাবুকাহা। নিগম অৰ্থাৎ ভাগৱত নিগম। আজিকালি ভাগৱতক আগমন নিচিনা, আজি বহুত ভাল লাগিছে। আকৌ ভাগৱত এনেকৈ ইয়াত দেখিছোঁ, আকৌ নামঘৰৰ ভিতৰত আকৌ বৈকুণ্ঠ বনাই দিয়ে। এজন আহিব বৈকুণ্ঠ সজাব, এই সজোৱাজনকো আকৌ 6,000-7,000-10,000 টকা দিয়ে। নামঘৰটো বৈকুণ্ঠ নহয় জানো? আকৌ বৈকুণ্ঠ কেলে? আকৌ এই গুৰুজনাই ভুলকে সজালে নেকি এই নামঘৰটো? এই নামঘৰটো বৈকুণ্ঠ হয় নে নহয়? ভকত ভগৱন্ত হয় নে নহয়? ইয়াত বেলেগ ডেকৰেশ্যন কি লাগে? ভকতক ডেকৰেশ্যন কি লাগে? তেতিয়া ভকতসকলক বিউটি পাৰ্লাৰত যাব, আকৌ ধুনীয়া ধুনীয়া হৈ আহিব, হয় নহয় প্ৰভু? ভকতহে চাব লাগে। কলা বগা চাই জানো? জাতি অজাতি চাই জানো? যে ভকত কোন জাতি, কোন উপাধি, কি ধনী না দুখীয়া, কি প্ৰফেচাৰ কৰে নে হাজিৰা কৰে, সেইটো ভকতত নাই নহয়। ভকতেই ভগৱান। ভকতৰ মাজত ভগৱানক নেদেখিলে তেতিয়া ভগৱানক ক'ত দেখিব? আৰু কলা চশমা পিন্ধি ইয়াত বহি থাকিলে আপোনাৰ চশমা বদলাব লাগিব, তেতিয়া আচল বস্তু দেখিব। চশমা থাকিলে কেতিয়াও আচল বস্তু দেখিব জানো প্ৰভু? কলা চশমাযোৰ পিন্ধি থাকিলে চব কলা দেখিব। সেইকাৰণে আমাক বুজাইছে যে নামঘৰ গুৰুজনাই দিছে বৈকুণ্ঠ, যে শুদ্ধ বৈকুণ্ঠ আনি আমাৰ স্থূল বৈকুণ্ঠ ইয়াত দিলে। ভকত তাৰ বৈকুণ্ঠৰ পাৰিষদসকল। এতিয়া যদি ভকত বহা, এই ভকতক পাৰিষদ বুলি নধৰি যদি ইয়াত মূৰ্তি ৰখাই থৈ দিয়ে, তেতিয়া চাব আপুনি মূৰ্তিত চাকি জ্বলাই ভকতক সেৱা নকৰে। য'ত মূৰ্তি আছে তাতে মূৰ্তি থাকক, য'ত ভকত মূৰ্তি তাত। এতিয়া বৃন্দাবনত গ'লে আপুনি বা এই আপোনাৰ জগন্নাথ মহাপ্ৰভুত তাত গ'লে ভকত সেৱা কৰে জানো? তাত মূৰ্তি সেৱা কৰিব। জগন্নাথ মহাপ্ৰভু মূৰ্তি ৰূপে আছে। আমাৰ নামঘৰত আহিলে কি হ'ব? ভকত সেৱা কৰিব।
ইয়াত ভকতৰ স্থান। ভকতৰ তত্ত্বটোতো বুজি পাব লাগিব। ভ পদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হোৱন্ত সিজন। ক পদে কৃষ্ণৰূপ পবিত্ৰ পৰম আত্মা সমস্তক দেশন্ত কৃষ্ণ সম। ত পদে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। এইজন ভকত জানিবা নিশ্চয় নিজে তৰি পুৰুষক উদ্ধাৰ কৰে। এতিয়া ভকতৰ তত্ত্বটো জানিব লাগিব। ভকতৰ তত্ত্ব, এতিয়া ভকতৰ তত্ত্ব জানিবলৈ বুজিবলৈ এইবোৰ ব্যাখ্যা নহয়। এতিয়া ভকতৰ তত্ত্বটো হাজৰিকীয়া, শইকীয়া, দাস, বৰা নামঘৰবোৰো এতিয়া এনেকুৱা এটা হৈছে, এইটো হাজৰিকীয়া নামঘৰ, এইটো শইকীয়া নামঘৰ, এইটো দাসৰ নামঘৰ। এতিয়া ভগৱানো হাজৰিকীয়া, ভগৱানো শইকীয়া, ভগৱানো দাস হৈ গ'ল। কিন্তু নামঘৰ হ'ব লাগিছিলে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নামঘৰ। আমাক গুৰুজনাই দিয়া নামঘৰটো, গুৰুজনাৰ নামটো প্ৰায় নোহোৱা হৈ থাকিলে। গুৰুজনাই কৈছে যে নামঘৰত চিন কি? ভকত আকাৰ উকাৰ একো নাই। আৰু সেই ভকত হ'ল আকাৰ উকাৰ একো নাই, গাঁঠি নাই, চিধা চিধি, সেইকাৰণে তিনিখন বস্ত্ৰ, গাঁঠি নোহোৱা বস্ত্ৰ, এয়াই ভকত। ভকতৰ কোনো জাতি নাই। তাৰ পাছতে মাজত বহিলে আচাৰ্য। আচাৰ্যৰ কি জাতি আছে জানো? আচাৰ্যৰ জাতি আছে জানো? এইফালে পাঠেক বহিলে, পাঠেকৰ জাতি আছে জানো? প্ৰসাদৰ শৰাই অৰ্চন কৰিলে দেউৰী, দেউৰী জাতি আছে জানো? তে জাতি বৰ্ণ নোহোৱা এখন সমাজেহে বৈকুণ্ঠৰ হ'ব। কিন্তু আজি আমি যিমানেই ভাগৱত পঢ়িছোঁ সিমানে গাঁঠিবোৰ লগাই লৈছোঁ, ইমান গাঁঠি লগাইছোঁ যে এতিয়া আমি সমাজত একেলগে থাকিব নোৱাৰোঁ। ভাগৱতত এজন গাঁৱৰ বৰ সন্ত আছিলে। তেওঁ এবাৰ গুৰু এজনক সুধিলে যে প্ৰভু, মই আমাৰ সমাজখন লগ ল'ব লাগে, সমাজখন কেনেকৈ লগ লগাওঁ? সমাজখন বিভিন্ন ভাগে ভাগ হৈ আছে, আমি একেলগে একেমুঠ কৰি আনিব লাগে। তেতিয়া ক'লে তুমি এটা কাম কৰা, তুমি এটা মন্দিৰ বনোৱা, বিষ্ণু মন্দিৰ। আহিলে ডাঙৰ মিটিং এখন দিলে, দি পেলাই ক'লে, কাৰণ সেইজনে তেওঁক বুজাই দিলে বিষ্ণু মানে সকলোৰে মূল আধাৰ বিষ্ণু, বিষ্ণুৰ পৰাই ব্যাপ্ত হৈছে, বিষ্ণুৰ পৰাই গোটেই জগতখন সৃষ্টি হৈছে। বিষ্ণু এক তত্ত্ব, গতিকে বিষ্ণু মন্দিৰ বনোৱা। তেতিয়া তেওঁ যেতিয়া ডাঙৰ মিটিংখন পাতিলে তেতিয়া সুধিলে, তেতিয়া ক'লে যে বিষ্ণু মন্দিৰ আমি এটা পাতিব লাগে, চবে লগ লাগিবলৈ। বিষ্ণু মন্দিৰ বনালে নহ'ব ন, শিৱ মন্দিৰটো নহ'লে আমিতো আহিব নোৱাৰোঁ। আমি শিৱৰ সাধনা কৰোঁ, শৈৱসকল। তেতিয়াহ'লে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। এইটো বিষ্ণুৰ হেৰিত লগ নালাগে, বোলে লগ লাগিব নোৱাৰোঁ। আকৌ গুৰুজনাৰ ওচৰত গ'ল, যাই ক'লে এতিয়া লগ নালাগে নহয় প্ৰভু, এতিয়া কি কৰিম? তেতিয়া এটা কাম কৰা, এইটোতো শিৱ মন্দিৰ বনালে আকৌ দুৰ্গা মন্দিৰ বনাবলৈ ক'ব, কাৰণ শাক্তসকল আছে। গতিকে কাম এটা কৰা, তুমি নামঘৰ এটা বনাই দিয়া, নামঘৰত চব লগ লাগিব। কেলে গুৰুজনাই চব নামঘৰত লগ লগাইছিলে। নামঘৰত লগ আহিলে আৰু আহি ডাঙৰ মিটিং এখন পাতিলে। নামঘৰ এটা বনাবৰ কাৰণে উপায় এটা চিন্তা কৰিলে, যে নামঘৰৰ প্ৰস্তাৱটো দিলে, চব আহিলে, তাৰপাছত সুধিলে কোন খেলৰ নামঘৰ হ'ব? খেলৰ নামঘৰ নাই নহয়, গোটেই নামঘৰে ভাগ বোলে সেনেকে নহ'ব নহয়, এইটো কোন খেলৰ হ'ব নামঘৰ, সেইটো হ'ব লাগিব নহয়। আমাৰতো ইয়াত বহুতকেইটা খেল আছে। বোলে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। আকৌ গুৰুজনাৰ ওচৰত এনে কেইবাবাৰো অহা যোৱা কৰি শেষত গুৰুজনাই এটা কাম কৰিলে, হেৰা তুমি মানুহ লগ লগোৱা উপায় এটা মই তোমাক দিব পাৰোঁ, সেইটোৱে কৰা তুমি। বোলে কি? বোলে ধাবা এখন বনাই দিয়া। কেলে নামঘৰত আহিলে অমুকৰ হাতে খাওঁ, তমুকৰ হাতে খাওঁ, এই নানা ধৰণৰ সমস্যা। এই ধাবাত সমস্যা নাই, ধাবাত চব একেলগে চলি যাব। অৰ্থাৎ এই কথাটোকে আমাক বুজাইছে, আমাৰ মূলৰ পৰা আমি যদি আঁতৰো, ভাগৱতৰো আপোনালোকক আকৌ চৰণত ধৰি কৈছোঁ, ভাগৱতৰ যদি মূলৰ পৰা আঁতৰো, মূলৰ পৰা, তেতিয়াহ'লে ভাগৱত আমাৰ অনিষ্টৰ হ'ব।
আমাৰ জীৱনৰ অনিষ্টৰ সকলোতকৈ মূল কাৰণ হ'ব ভাগৱত।